প্ৰেজ দ্য লৰ্ড। আপোনালোকে যিমানে মোৰ ভিডিঅ' চাই আছে সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকৰ সৈতে মই এটা সৰু বিষয় আলোচনা কৰিবলৈ ইচ্ছা কৰিছোঁ, আৰু সেয়া হ'ল লোকে লিখা শুভবাৰ্তা 5 অধ্যায়ৰ কিছু কথা। এই শাস্ত্ৰাংশত আমি দেখিবলৈ পাইছোঁ চিমন, যাক পিতৰ বুলিও কোৱা হয়, তেওঁৰ জীৱিকা আছিল মাছমৰীয়া, আৰু গোটেই ৰাতি তেওঁ মাছ মাৰিলে, কিন্তু তেওঁ মাছ নাপালে। তেওঁ ভাগৰি গ'ল, তেওঁ নিৰাশা হ'ল, তেওঁ ভোকে পিয়াহে সেই জাল মৰা কাৰ্য তেওঁ সামৰাৰ সময়ত তাত উপস্থিত হ'ল প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্টই পিতৰক গৈ ক'লে যে তোমাৰ নাওখন মই বাছনি কৰিছোঁ আৰু তোমাৰ নাওখনত মই বহিব বিচাৰিছোঁ। আৰু পিতৰে প্ৰভু যীশুখ্ৰীষ্টক নাওখনত বহিবলৈ দিলে। আৰু যেতিয়া বহাৰ পিছত প্ৰভু যীশুখ্ৰীষ্টই পিতৰক তিনিটা কথা ক'লে। প্ৰথম কথা ক'লে যে তোমাৰ নাওখন তুমি এই ঠাইৰ পৰা অলপ তুমি আঁতৰাই লৈ যোৱা। দ্বিতীয় কথা ক'লে যে তুমি জাল যেতিয়া মাৰিবা তুমি বাওঁফালে জাল নামাৰিবা। তুমি যে মাছ পোৱা নাই গোটেই ৰাতি সেই কথা মই জানিছোঁ। আৰু তুমি যেতিয়া জাল মাৰিবা তেতিয়া তুমি বামত তুমি জাল নামাৰিবা, তুমি দফালে গৈ জাল মাৰিবা। এই তিনিটা কথা পিতৰক প্ৰভু যীশুৱে ক'লে। আৰু যদিও পিতৰে ভাগৰি গৈছিল, নিৰাশা হৈছিল, তেওঁ ভোকে পিয়াহে, তথাপি প্ৰভু যীশুখ্ৰীষ্টই কোৱা কথাখিনি তেওঁ পালন কৰিলে আৰু নাওখন তাৰ পৰা আঁতৰাই লৈ গ'ল। আৰু তেওঁ কি কৰিলে, জালখন তেওঁ সোঁফালে মাৰিম বুলি তেওঁ উদ্যত হ'ল। আৰু তেওঁ দফালে গ'ল, আৰু দফালে গৈ তেওঁ সোঁফালে তেওঁ জালখন প্ৰভু যীশুখ্ৰীষ্টই কোৱা ধৰণে তেওঁ জাল খেও দিলে। যেতিয়া জাল খেও দিলে ইমান মাছ উঠিছে জালখনত যে জালখন ফাটো অৱস্থা হ'ল। তেওঁ অকলে চম্ভালিব নোৱাৰি। তেওঁৰ ভায়েকহঁতে তাত জাল মাৰি আছিল, আৰু তেওঁলোকক মাতিলে যে হে জাকুব, হে জোহন, তোমালোকে আহা, তোমালোকে মোক সহায় কৰা বুলি, কাৰণ মোৰ জালত বহুত মাছ উঠিছে। আৰু তেওঁলোকে আহি তেওঁক সহায় কৰিলে, আৰু সেই মাছ নাৱত থলে। নাও একেবাৰে ভৰ্তি হৈ গ'ল, পৰিপূৰ্ণ হৈ গ'ল। আৰু তেতিয়া তেওঁলোকে বহুত আনন্দিত হ'ল, কাৰণ সেই গোটেই ৰাতি মাছ মাৰিছিল কিন্তু মাছ পোৱা নাছিল। প্ৰিয়সকল, ঠিক একেদৰে আমাৰ জীৱনতো একেধৰণৰ কথা হয় যে আমাৰ জীৱনটো এখন জীৱনৰ নৌকা, অৰ্থাৎ জীৱনৰ আমাৰ এখন নাও হয়। আমি কেতিয়াবা ভাগৰি যাওঁ, আমি কেতিয়াবা নাপাওঁ, আমি কেতিয়াবা ভোকে পিয়াহে, আমি নিৰাশাত থাকোঁ। সেই সময়ত প্ৰভু যীশুখ্ৰীষ্টই আপোনাৰ মোৰ ওচৰত আহি আমাক এটা কথা ক'ব খোজে যে মই তোমাৰ জীৱনৰ নৌকাখনত মই বহিব বিচাৰিছোঁ। বহিব আপুনি দিয়ে নে নিদিয়ে সেয়া আপোনাৰ মোৰ কথা। আৰু যদি বহিবলৈ দিয়া হয় তেতিয়াহ'লে প্ৰভু যীশুখ্ৰীষ্টই আপোনাক মোক তিনিটা কথা কয়। প্ৰথম কথা কয় যে তুমি এতিয়া য'ত আছা, তুমি জগতৰ সৈতে যি তুমি সনাপিটিকা হৈ আছা, জগতৰ লগত তুমি মিলি আছা, জগতৰ তুমি লগত একেলগে তুমি বিলীন হৈ গৈছা, তেতিয়াহ'লে তুমি তাৰ পৰা তুমি অলপ আঁতৰি আহা। প্ৰথম কথা। দ্বিতীয় কথা হ'ল, আমাক যীশুৱে ক'ব খোজে যে তুমি ইমান দিনে তুমি বাওঁফালেহে তুমি জাল মাৰিছা। অৰ্থাৎ আমাৰ জীৱনটো আমি বাওঁফালটো কাৰ হয় আপুনি নিশ্চয় বুজি পাইছে। আমি বাওঁফালেহে আমি চলি আছোঁ। যীশুৱে আমাক ক'ব খোজে যে তুমি এতিয়াৰ পৰা বাওঁফালে নহয় সোঁফালে থাকিবা। সোঁফালে কিহক বুজাইছে আপুনি নিশ্চয় বুজি পাইছে। প্ৰভু যীশুখ্ৰীষ্টই আপোনাক মোক আৰু কথা ক'ব খোজে, যদিহে আপোনাৰ জীৱনত বা আমাৰ জীৱনত আমি প্ৰভু যীশুখ্ৰীষ্টক বহিবলৈ দিছোঁ, তেওঁ আমাক 3 নম্বৰ কথা ক'ব খোজে যে তুমি ইমান দিনে তুমি কেৱল বামেহে তুমি জাল মাৰিছা, যাৰ কাৰণে তুমি মাছ পোৱা নাই। অৰ্থাৎ আশীৰ্বাদ অনুগ্ৰহ তুমি নাই পোৱা। তুমি আজিৰ পৰা তুমি যেতিয়া জাল মাৰিবা তুমি বামত নহয় তুমি দফালেহে মাৰিবা বুলি পিতৰক কোৱা নিচিনাকৈ আমাকো প্ৰভু যীশুৱে ক'ব খোজে। আৰু যেতিয়া আমি দফালে যাম, গভীৰৰ ফালে যাম, তেতিয়া আমি যেতিয়া জাল মাৰিম তেতিয়া আপোনাৰ মোৰ জালত মাছ উঠিবই। অৰ্থাৎ অনুগ্ৰহ, অৰ্থাৎ আশীৰ্বাদ আমি ঈশ্বৰৰ পৰা পাম। আমি যে ঈশ্বৰৰ পৰা অনুগ্ৰহ নাপাওঁ, আমি আশীৰ্বাদ নাপাওঁ, আমি ভবা কথাবিলাক নহয়, এইবিলাক হোৱাৰ কাৰণ হৈছে এই তিনিটা কথা। আমি জগতৰ পৰা আমি পৃথক আমি হ'ব পৰা নাই।
আমি বাওঁফালেহে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি আছোঁ, আমাৰ জীৱনটো বাওঁফালেহে চলাইছোঁ, আৰু আমি গভীৰ ফালে আমি জাল মাৰা নাই। অৰ্থাৎ আমাৰ বিশ্বাস, আমাৰ ভৰসা, আমাৰ ত্যাগ, এই সকলোবিলাক কেৱল পাতলভাৱে আমি চলিছোঁ আমাৰ জীৱনত। যদি আমি পাতলভাৱে চলিছোঁ, আমাৰ বিশ্বাস পাতল, আমাৰ ভৰসা পাতল, আমাৰ প্ৰভুৰ প্ৰতি আমাৰ যি আগ্ৰহ সেয়া পাতল, প্ৰভুৰ প্ৰতি আমাৰ দিবলগীয়া, কৰিবলগীয়া, ভাবিবলগীয়া কথাবিলাক পাতল, তেতিয়াহ'লে আপুনি মই ঈশ্বৰৰ পৰা আমি একো অনুগ্ৰহ প্ৰাপ্ত আমি হ'ব নোৱাৰিম। সেইকাৰণে আমাৰ সকলো কথাবিলাক যেতিয়া গভীৰ হ'ব, অৰ্থাৎ আমি দ ফালে জাল মাৰিম, তেতিয়া আপুনি মই বহু মাছৰ অধিকাৰী যেনেদৰে পিতৰে হ'ল, নাওখন ভৰ্তি হৈ গ'ল, ঠিক তেনেদৰে আপুনি আৰু ময়ো আমাৰ জীৱনত আমি পৰিপূৰ্ণ ঈশ্বৰৰ অনুগ্ৰহ প্ৰাপ্ত হ'ব পাৰিম। এতিয়া আপুনি আৰু মই প্ৰভু যীশুখ্ৰীষ্টক আমাৰ জীৱনৰ যিখন নৌকা, আমি তাত বহিবলৈ আমি দিমনে? আমি দিছোঁনে? আৰু নিৰাশা, বহুত সমস্যাৰ মাজতো যদি আপুনি মই ক'ব পাৰোঁ যে হয় প্ৰভু, মই আপোনাক মোৰ জীৱনৰ নৌকাখনত মই বহিবলৈ দিছোঁ। আপোনাক কৰিবলৈ মন নাযাব পাৰে, আপুনি হয়তো একদম নিৰাশা হৈ গৈছে, আপুনি ভাবিছে আৰু মোৰ কোনো কাম মোৰ নাই হোৱা, মোৰ জীৱনত মোৰ নহ'ব, আৰু হয়তো আপুনি ভাবিছে, আজি নিশ্চয় ভাবিছে। কিন্তু সেইখিনি সময়তেই যদি আপুনি প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ নৌকাখন বহিবলৈ দিয়ে, পিতৰে যেনেকৈ দিলে, তেতিয়াহ'লে সেই সময়তেই আপুনি ঈশ্বৰৰ অনুগ্ৰহ প্ৰাপ্ত হ'ব পাৰে। মাত্ৰ আপুনি আৰু মই প্ৰভু যীশুখ্ৰীষ্টক আমাৰ জীৱনৰ নৌকাখনত বহিব দিব লাগিব, আৰু তেওঁ কোৱা কথা তিনিটা কথা আমি পালন কৰিব লাগিব। তিনিটা কথা যি হ'ল যে আমি আঁতৰি যাব লাগিব, য'ত আছোঁ তাৰ পৰা আমি পৃথক হ'ব লাগিব, আমি জালখন সোঁফালে মাৰিব লাগিব, আৰু আমি জালখন গভীৰ ফালে মাৰিব লাগিব। এই কামখিনি যদি আমি কৰোঁ, তেতিয়াহ'লে পিতৰে আশীৰ্বাদ পোৱাৰ নিচিনাকৈ আপুনি মই আশীৰ্বাদ পাম। মাত্ৰ পিতৰে আশীৰ্বাদ পোৱা নাছিল, পিতৰৰ যোগেদি ভায়েকহঁতে, জাকুব, যোহনহঁতেও সেই মাছৰ তেওঁলোকে আনন্দ, সেই ভাগ তেওঁলোকে পালে, তেওঁলোকে খালে, তেওঁলোকে ফূৰ্তি কৰিলে। আজি আপোনাৰ মোৰ জীৱনটো মাত্ৰ আশীৰ্বাদ নহয়, আপোনাৰ মোৰ যোগেদি আৰু বহুত মানুহে আশীৰ্বাদ পাব পাৰিব, আনন্দ পাব পাৰিব, তেওঁলোকে ফূৰ্তি পাব পাৰিব, তেওঁলোকে আশা পাব পাৰিব আপোনাৰ মোৰ জীৱনৰ যোগেদি। কিন্তু আপুনি ময়ে যদি আমি প্ৰভু যীশুখ্ৰীষ্টক আমাৰ জীৱনৰ নৌকাখনত বহিবলৈ নিদিওঁ, তেতিয়াহ'লে আপুনি মই আশীৰ্বাদ নাপাম। বহুতে কয়, মই বহুত প্ৰাৰ্থনা কৰিছোঁ কিন্তু মোৰ নাই হোৱা, মই ঈশ্বৰৰ কাৰণে কিবা কিবি কৰিছোঁ কিন্তু মোৰ একো হোৱা নাই, মই বহুত কিবা কিবি ভাবিছোঁ, মোৰ একো হোৱা নাই। বহুতে কয়, মই ফাষ্টিং দিছোঁ, মই লঘোণ দিছোঁ, মই যিটো ভাবিছোঁ মোৰ একো হোৱা নাই। প্ৰিয়সকল, নিশ্চয় তাত কিবা এটা গণ্ডগোল আছে, আৰু সেই গণ্ডগোলটো কি আছে আপুনি মই ভালদৰে মূল্যাংকন কৰি, ভালদৰে চাই আমি উলিয়াওঁ যে গণ্ডগোলটো কি আছে। আপুনি আৰু মই আমাৰ জীৱনত যেতিয়ালৈকে প্ৰভু যীশুখ্ৰীষ্টক আমি বহিবলৈ জাগা নিদিম, তেতিয়ালৈকে আপুনি মই আমাৰ জীৱনত আমি ঈশ্বৰৰ অনুগ্ৰহ, আশীৰ্বাদ আমি কেতিয়াও নাপাম, আমি পাব নোৱাৰিম। সেইকাৰণে আহক প্ৰিয়সকল, আমি তেওঁক বহিবলৈ অলপমান আমি জাগা দিওঁ, আৰু আমাৰ জীৱনত আমি ঈশ্বৰৰ অনুগ্ৰহৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ হওঁ। ধন্যবাদ। ঈশ্বৰ সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।